মই ভাবিব পৰা নাছিলোঁ আপোনালোকৰহে ভুল হৈছে নেকি আপোনালোকৰ মণ্ডলীৰ কামবিলাক ইমান হোৱা নাই নেকি আমাৰটোহে ঠিক আছে নেকি বুলি ভাবিছিলোঁ মই তো মোৰহে ভুল হৈ আছিলে উল্টা হৈ আছে আপোনালোকে যে ইমান এইদৰে পৰিচৰ্যাত ঈশ্বৰৰ পৰিচৰ্যাত মিছন কামত ইমান মানে ওপৰত আছে আৰু মই শুনি যোৱাকালিৰ পৰা শুনি আৰু আগৰ পৰা শুনি মই ৰাতি টোপনি মাৰিব পৰা নাই মোৰ বহুত লেট হৈছে ইয়াত অহাটো আগতে আহিব লাগিছিল বুলি ভাবিছোঁ মই আপোনালোকৰ চাৰ্চত চাৰ্মন আনিবলৈ মোৰ পৰা অলপ লাজ লাগিছে ভয় লাগিছে কাৰণ আপোনালোকে আমাতকৈ বহুত ওপৰত আছে মই কি চাৰ্মন দিব লগা একো নাই বুলি মই ভাবিছোঁ नोंथांमोननि मण्डलीयाव दिनैहाय गसंनानै आं एसे गिनाय लाजिनाय मोनदों नोंथांमोना गोजौसिन आङो माबायदि इसोरनि रावखौ बुंगोन दा बिथाङा एसे आफसोस मोनदों बेखौ फोरमायदों ঠিক আছে এই সুবিধা দিয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ অলপ কম সময়ৰ ভিতৰতে মই এটা চাৰ্মন মাৰ্থাৰ পৰা ল'ব বিচাৰিছোঁ লুক চেপ্টাৰ 10 38ৰ পৰা 42 লৈকে লুক চেপ্টাৰ 10 38ৰ পৰা 42 লৈকে ইয়াৰে পৰা মই 41 পদ আৰু 42 পদটো পঢ়িম 41 আৰু 42 बांसिनै बिथाङा गोहोम होनानै बाथ्राखौ बुंगोन 41 आरो 42 পবিত্ৰ সৰ্বশক্তিমান মহান প্ৰেমময় ঈশ্বৰ এই সুন্দৰ সময়ৰ কাৰণে প্ৰভু এই সময়ত আমি তোমাক ধন্যবাদ দিওঁ এই 1 নং বালকৰ বাপ্তিস্ম মণ্ডলীত তোমাৰ বিশ্বাসী বিলাকৰ সন্মুখত আজি এইদৰে সুবিধা দিয়াৰ কাৰণে তোমাৰ বাক্য শ্বেয়াৰ কৰিবলৈ তোমাৰ পৰিচৰ্যাত আজি অত বছৰে তেওঁলোকে অনেক মণ্ডলী স্থাপন কৰিছে আৰু এইদৰে দিনক দিনে বৃদ্ধি পাই আছে সকলো দিশত আগবাঢ়ি গৈ আছে স্পিৰিচুৱেলি এডুকেশ্যনেলি ইকনমিকেলি ছ'চিয়েলি সকলো দিশত তেওঁলোকে বৃদ্ধি পাই আছে সেইকাৰণে প্ৰভু আমি সময়ত তোমাকে ধন্যবাদ দিছোঁ তোমাৰ আশীৰ্বাদবোৰ তোমাৰ ব্লেছিংবোৰ তেওঁলোকে ইভালুৱেশ্যন কৰি তোমাৰ পৰা অনেক আশীৰ্বাদ পাব গণি তেওঁলোকে তোমাক প্ৰশংসা কৰিবলৈ এৰা নাই আৰু কণ্টিনিউ এইদৰে কৰি আছে কণ্টিনিউ এই মণ্ডলীক তুমি আশীৰ্বাদ কৰক মণ্ডলী মহিলা আৰু ইউথৰ আটাই নেতা আৰু ইয়াত থকা যি প্ৰায় 36 ফেমিলি আছে এই সকলো ফেমিলিক তুমি আশীৰ্বাদ কৰা এই মণ্ডলীৰ পৰা যিসকলে এই সময়ত বিভিন্ন ঠাইত তোমাৰ পৰিচৰ্যা কৰি আছে তেওঁলোককো তুমি আশীৰ্বাদ দান কৰা এই সময়ত তোমাৰ বিশ্বাসী বিলাকৰ সন্মুখত মই অযোগ্যতা প্ৰভু এই সময়ত তোমাৰ সত্য হৈছোঁ তুমি তোমাৰ বাক্যৰে যাক যেনেকৈ প্ৰয়োজন সকলোকে প্ৰভু এইদৰে তুমি ইনকাৰেজ দিয়া তুমি আশীৰ্বাদ কৰা এই সময় আমি তোমাৰ অৰ্পণ কৰি প্ৰাৰ্থনা সৈতে যীশুৰ নামত আমেন ইয়াত যিটো নেকি শাস্ত্ৰত লিখা আছে আপোনালোকে জানে যে মাৰ্থা আৰু মেৰীৰ যিটো ঘটনা ইয়াত আছে আপোনালোকে জানে মই 41 আৰু 42 পদটো পঢ়ি দিছোঁ তাতে প্ৰভুৱে উত্তৰ দি তেওঁক ক'লে মাৰ্থা মাৰ্থা তুমি অনেক বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা কিন্তু প্ৰয়োজনীয় এটাহে কিয়নো মৰিয়ামে সেই উত্তম ভাগ মনোনীত কৰিলে তাক তেওঁৰ পৰা নিয়া নহ'ব गुबै सल'आ जाहैबाय मेरि मार्थानि 41 आरो 42 सिरिखौ जों बयनिबो लागै फरायनि फोरबोआ मार्थाखौ बुंफिनबाय मार्था मार्था नोङो गोबां मुवाफोरनि थाखाय साननानै जिंगासिदों नाथाय गोनांथार बाथ्राया मोनसेल' मारियामा साबसिन बाहागोखौ सायख'बाय बे बिनिफ्राय लांजाथारनाय नङा ইয়াৰ পৰা টাইটেলটো আনিবলৈ বিচাৰিছোঁ থিমটো আনিবলৈ বিচাৰিছোঁ এটাহে প্ৰয়োজন बेनिफ्राय बेबायदि बिमुं होनानैहाय बाथ्रा बुंनो नागिरदों जोंहा मोनसेल' गोनांथार
one thing is needed or what thing is necessary. जोङो जास्ट मोनसेल' बेसादखौ जोंनो नांगौ गोनांथिया जोंहा मोनसेल' ইয়াতে পাইছো যে আৰ্জেণ্ট আৰু ট্ৰুলি আৰ্জেণ্ট जोंहा बेयाव मोननो थाखाय हाबाय जोङो गोनां आरो बेनो गोनांसिन नंथारगौयै गोनांथार আমাৰ জীৱনত এই দুটা বস্তু আমাৰ কেতিয়াবা কনফিউজ হয় আৰ্জেণ্ট আৰু ট্ৰুলি আৰ্জেণ্ট जोंनि जिबनाव माब्ला जोङो बेबायदि साननायजों एसे आन्दायो आर्जेन्ट गोनांथार आरो नंथारगौ जोंहा गोनांथार बबेया बेखौ साननानै जोङो आन्दायो আমি ইয়াত যিটো নেকি এই শাস্ত্ৰৰ পৰা আমি পাইছোঁ যে মাৰ্থাই যিটো নেকি আটাইতকৈ দৰকাৰী ট্ৰুলি আৰ্জেণ্ট সেইটো পচন্দ কৰিছিলে বা বাছি লৈছিল जोङो बेयाव बे जाथायनि गेजेरजों जोङो मिथिनो मोनो बेयावहाय मार्थाया बबेया गोनांसिनथार बबेया ट्रुलि बबे सैथो नंथारगौयै नांथारगौ बेखौ सायख'ना लानायखौ जोङो बेयाव नुनो मोनो Sorry, Mary. Yes. বৰ্তমানে আমাৰ এই পৃথিৱীত মানুহবিলাকে অনেক বিষয়ত চিন্তা কৰি থাকে যে আমাৰ জীৱনত অনেক বিষয়ত মানে কি বুলি কয় টেনশ্যন অনেক বিষয়ত মানুহবিলাকে বিজি হৈ আছে চিন্তা কৰি আছে যিটো নেকি আচলতে আমাৰ কাৰণে দৰকাৰ বা ট্ৰুলি ইম্পৰ্টেণ্ট সেই কথাটো খ্ৰীষ্টানবিলাকেও বিচাৰি নাপায় जोंहा दा आथिखालनि बे बुहुमाव गोबां मानसिया गोबां साननायफोरजों दिनै मानसिफ्रा गोबां थायो नाथाय बबेया नांथारगौ जे नांथारसिनगौ बेखौ दिनै नागिरनानै मोना आरो बेबायदि नागिरनायजोंनो दिनै ख्रिस्टान मानसिफ्रा दिनै जोङो गोदावनायखौ नुनो मोनो এই ঘটনাটো যদি আমি বেকগ্ৰাউণ্ডত চাওঁ প্ৰায় 16 চেঞ্চুৰী জাগাটোৰ নাম বা ভিলেজৰ নাম আছিলে বেথেনি बेयो 16 सेन्चुरि शताब्दीयावनो बेथानि होननाय मोनसे जायगायाव बियो घटना जादोंमोन लाजारास मार्था आरो मेरी তেওঁলোকৰ ঘৰত যিশুৱে ভিজিট কৰিছিলে लाजार मार्था आरो मेरी बिथांनि न'खराव सानसेखालि जिसु ख्रिस्टआ बेरायनो थांदोंमोन আৰু मार्थाই যিশুৰ কাৰণে জিজাছৰ প্ৰিপেয়াৰ কৰিছিলে मार्थाया जिसु ख्रिस्टनि थाखाय मोनसे मोजांथार जानायखौ थामथिम खालामदोंमोन আৰু আমি বেকগ্ৰাউণ্ডত চালে গম পাওঁ প্ৰায় 36 জন মানুহ আছিলে যিশুৰ লগত बिनि बेकग्राउन्ड बिनि जाथायनि समनिखौ जों नायहरनो बे समाव जिसुजों 36 मानसिफ्रा बिथांमोनजों लोगोसे दंमोन 36 জন মানুহৰ কাৰণে मार्थाই स्पेशल डिनार प्रिपेयार কৰি আছিল 36 मानसिफोरनि लागै जानाय लोंनाय मोनाबिलिनि थाखाय बेबस्था खालामनायखौ बेयाव जों नुनो मोनो ইয়াত আমি দেখা পাইছোঁ যেটা নেকি তেওঁ স্পেশাল ডিনাৰ প্ৰিপেয়াৰ কৰি আছিলে তেওঁ অকলে যথেষ্ট কষ্ট পাইছিল আৰু সেইকাৰণে তেওঁ যিশুৰ ওচৰত আহি কৈছিল যে এনেকৈ কৈছিল কিন্তু মাৰ্থাই অনেক আলপৈচান ধৰি ব্যাকুল হৈ তেওঁৰ ওচৰলৈ আহি ক'লে হে প্ৰভু আলপৈচান ধৰিবলৈ মোৰ ভনীকে যে মোক অকলেই এৰিলে মন নকৰেনে এতেকে মোক সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক दा बेयावहाय 36 जन मानसिखौ जाहोनांगौआव गोब्राब मोनदोंमोन जानो हागौ बिनि थाखायनो बियो गोसोआव एसे हामा मोननानै जिसुनि खाथियाव फैनानैहाय गावनि बिनानावनिफ्राय जेरै मदद मोननो थाखाय बियाव फैनानै जिसुखौ बेबायदि बुंफैदोंमोन जाहैबाय 14 হয় नाथाय मार्थाया जाहोनाय लोंहोनायनि हाबाखौ मावख'नो हायै जालायदोंमोन बिनिखाय बियो जिसुनियाव थांनानै मोनहैबाय फोरबो नों नुवाखै आंनि बिनानावा गासै खामानिखौ आंनि सायाव गारसोनानै होबाय आंखौ हेफाजाब होनो बेखौ थुनहरदो होननानैहाय जिसुनि सिगाङाव थांनानै गसंहैनायखौ नुयो আজি মহিলাবিলাকেও এইটো হয়তো ভাবিব পাৰে যে সেলফিছ বুলিও ভাবিব পাৰে আৰু আজিৰ মহিলাবিলাকে যদি এনেকুৱা কয় যিশুৱে এটলিষ্ট ক'ব নোৱাৰে নাই বাৰু অলপমান সহায় কৰি দিয়া পাতিব পাৰিব बेबायदि जोंनि महिलाफ्रा सानो खोमा जानो हागौ बेबायदि अबस्था जायोब्ला जे एटलिस्ट खमसे खमथ' एसे मावनो थुनहरफादो आरो खोथा बाथ्राफोरखौ एसे उनाव रायलाय जायो बेबायदि सानफ्लाङो खोमा
কিন্তু যিশুৱে ক'লে তুমি অনেক বিষয়ত ব্যাকুল কিন্তু প্ৰয়োজন এটাহে नाथाय जिसुनि फिननाया बेबायदिमोन नोंहा गोबां इसुनि थाखाय गोबां गावखौ गोसोआव बानाव खालामबाय नाथाय गोनांथिया मोनसेल' লুক 4:4 আমি পাওঁ লুক 4:4 আমি পাওঁ মেন শ্বেল নট লিভ বাই ব্ৰেড এলন বাট বাই ভেৰি ৱৰ্ড অফ গড जोङो लुकनि सारियाव बुंदों जाहैबाय मानसिया जानाय लोंनायजोंल' थाङा रुटिफोरजों थांथाया नाथाय साफ्रोमबो दिनै इसोरनि बोसोन इसोरनि रावजोंसो जोङो थांनानै थायो बेबायदि होननानै इसोरनि बोसोनाव बुंदों जन 6:63 আমি জন 6:63 আমি পাওঁ দ্য ৱৰ্ড ডেট আই স্পিক টু ইউ আৰ স্পিৰিট এণ্ড দে আৰ লিভ স্পিৰিচুৱেলি ज'नि 6:33 बे बाथ्राखौ बिथाङा फरायना बर' फरायनानै आङो दा नोंसोरनो रायथियो नोंसोर आंखौ नुबाय जन 6:63 बेबायदि बाथ्रा लिरदों इसोरनि जिउआसो गोथांखौ होयो मानसिनि मोदोमा मुंबो नङा आं नोंसोरनो बुंनाय बाथ्राफ्रानो इसोरनि गोथांखौ होग्रा जिउ সেইকাৰণে আমি ইয়াত পাইছোঁ যে মেটেৰিয়েলছবিলাকত ইম্পৰ্টেণ্ট নিদি ফেলে ঈশ্বৰৰ বাক্যত ইম্পৰ্টেণ্ট দিয়াটো ইয়াতে ঈশ্বৰৰ যিশুৱে শিকাবলৈ বিচাৰিছে दा बेयावहाय जोङो बे संसारनि जागतिक जोङो जे बेसादफोर बेखौ गोबां जोङो नांगौ खालामालासे नाथाय इसोरनि बोसोननि सायाव बांसिन गोसो होनांगौखौ जोङो बेयाव मोनथिनो मोनो ইয়াত এটা উদাহৰণ আনিব পাৰি এই গল্ফ যিটো নেকি খেলা গেম গল্ফ না GOLF টো কি বুলি কয় গল্ফ বুলি কয় নেকি প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা বুলি ক'ব হা গল্ফ যিটো নেকি গেম এটা আছে এনেকৈ মাৰে তাৰ এবাৰ যদি লাহেকৈ মাৰে দুবাৰ তিনিবাৰ এনেকৈ যদি মাৰে কিন্তু একো লাভ নহয় गलखौ जेब्लानो गेलेयो जेब्लानो लासै लासै खनसे खननैनो बुयो दा बेयाव जेबो मुलाम्फा जाया কিন্তু ইয়াৰ মেইন কথাটো হৈছে হিট দ্য বল नोङो बेयावहाय गुबै बाथ्रा जाहैबाय बलखौ गोरायै बुथारनांगोन যিমান জোৰকৈ মাৰিব পাৰে তেতিয়াহে মানে এই খেলাটো আচল কি বুলি ক'ব এইটো কি বুলি ক'ব সেইটো উইন হ'ব পাৰে नोङो जेसेबां गोब्राबै गोरायै बोलो होनानै बुनो हायो अब्लासो नोङो बे समाव देरहासार जागोन যদি বলটো হিট মাৰিব নোৱাৰে তেতিয়াহ'লে তেওঁক মানে পুৱাৰ গফাৰ বুলি ক'লে কৈছে আৰু পুৱাৰ গল্ফাৰ বুলি পেলাই কোৱা হৈছে তাৰমানে তেওঁ মানে উইন হ'ব পৰাটো সম্ভৱ নহয় আৰু সেইকাৰণে আমাৰ জীৱনত যিটো নেকি ইম্পৰ্টেণ্ট সেই কথাটো বুজাবৰ কাৰণে ইয়াত কোৱা হৈছে ओंखायनो जोंनि जीवनाव जायआ बहुत गोनांथार बे बाथ्राखौ बुजिहोनो थाखाय बे बाथ्राखौ बुंनाय जादों আৰু এটা एग्जाम्पल যদি আপোনালোকৰ এই চাৰ্চত মই নাজানো আমাৰ ফালে প্ৰায় চাৰ্চবিলাকত এক্সিডেণ্টলি মানুহবিলাকৰ আকস্মিক দুৰ্ঘটনা হয় জ্বৰ বেমাৰ হয় সানডে আমাৰ ইয়াতে 11টা বজাত গীৰ্জা হয় কোনোবা এজন মানুহ ঘৰত যেনিবা জ্বৰ হৈছে বেমাৰ হৈছে ডক্টৰ তাত নিব লাগে ইমিডিয়েট ডক্টৰ তাত নিব লাগে আপুনি ঠিক 10টা মানত গম পাইছে যে তেওঁক ইমিডিয়েট ডক্টৰ তাত নিব লাগে আপুনি কি কৰিব ডক্টৰ তাত নিব নে গীৰ্জাৰ পিছত লৈ যাব जोंनि जीवनाव बेबायदि घटनाफोर जायो जेब्ला जग्राफोर जायो हठाৎ गेजाननि टाइमा 11टा बे समावनो मोनसे एक्सिडेन्ट जाबाय एक्सिडेन्ट जानाय समाव नोङो दा एक्सिडेन्ट जानाय मानसिफोर डक्टरनाव लांगोन बेबायदि मोनसे समाव नों मा खालामगोन সেই সময়ত আমি ডিসিশন ল'ব নোৱাৰোঁ আমি কি কৰিম जोंहा डिसिजन लानो गोब्राब जायो जेब्ला बेबायदि जीवनाव मोनसे जाथाया जायो কিন্তু মই ভাবোঁ নিশ্চয় ঈশ্বৰক ভয় কৰা মানুহবিলাকে অলপ চিন্তা কৰিব মণ্ডলী মানুহক মাতিব অলপ আলোচনা কৰে হয়তো তেওঁলোকে গীৰ্জাৰ পিছত নহ'লে তাৰ কিবা এটা ব্যৱস্থা তেওঁলোকে হয়তো आं सानो फरायग्रा मानसिफ्रा जानो हागौ बेबायदि सम जायोब्ला एसे मण्डलीनि मानसिफोर लिंहरनानै माने एसे प्रार्थनाफोर खालामनानै गेजेरनि उनाव लांनायनि बेबस्थाखौ खालामगोन
সেইকাৰণে ইয়াত আমি দুটা পইণ্ট আমি চাওঁ প্ৰথম পইণ্টটো হৈছে নেগলেক্ট দি ৱৰ্ড এণ্ড এভৰিথিং এলছ ইউজলেছ বুলি কৈছে ঈশ্বৰৰ বাক্য অমান্য কৰিলে সকলোৱে অৰ্থহীন বুলি কৈছে मोननै पइन्टखौ नायगोन इसोरनि बाथ्राखौ जोङो अस्वीकार खालामोब्ला गासैबो माने ओंथि गैयै जाजोबो ইয়াতো তেনেকাই ধৰণৰ ঘটনা হৈছিলে যেতিয়া নেকি মাৰ্থা কামত ব্যস্ত আছিলে তেতিয়া যীশুৰ ওচৰত তেওঁ যেতিয়া নেকি ক'লে তেওঁ কৈছিল মাৰ্থা মাৰ্থা তুমি অনেক বিষয়ত ব্যস্ত হৈ আছা কিন্তু প্ৰয়োজন এটা घटना जाथायखौ जों नुनो मोनदों जेब्ला माथाया मावनाय दांनायजों गोबां बेस्थ' जादोंमोन बियो गावखौ मावनायाव दोनदोंमोन बे समावहाय जिसु ख्रीष्टआ बेखौ बुंनो गोनां जादों माथा नों माने एसेबां गोबां बिसयाव नों गावखौ बेस्थ' खालामखो होनना बुंनो সেইটো হৈছে ঈশ্বৰৰ বাক্য बे जाबाय इसोरनि राव আৰু আমি বাক্যত পাইছোঁ যে মানুহ পিঠাৰে নিজে ঈশ্বৰৰ বাক্যৰে সেজিয়ে जोङो इसोरनि बोसोननिफ्राय मोननो मानसिया जानायफोरजों थांनानै थाया नाथाय इसोरनि रावजोंसो जोङो थांनानै थायो সেইকাৰণে এক নম্বৰ পইণ্টত আমি পাইছোঁ যদি আমি ঈশ্বৰৰ বাক্যক যদি আমি নেগলেক্ট কৰোঁ তেতিয়াহ'লে আমাৰ সকলোখিনি অৰ্থহীন হৈ যায় जोङो सेथि पइन्टआव बेबायदि बुंनो हायो जे जेब्ला जोङो इसोरनि रावखौ नेग्लेक्ट खालामो अब्ला जों गासैबो बिफद अनर्थक जाजोबो जेबो ओंथि गैयै जायो আৰু সেইকাৰণে আমি আজি হাইলি এপ্ৰিচিয়েট কৰিব বিচাৰোঁ এই মণ্ডলী যিসকলে প্ৰথম ঈশ্বৰক পাইছিলে তেওঁ আমি গম পাইছোঁ যিজনে নেকি এই মণ্ডলী স্থাপন কৰিছিলে মোৰ ছাৰ ৰেভাৰেণ্ড বলেন নাৰ্জাৰী তেওঁ মোৰ বিয়াটো দিছিলে আৰু মই খুব ব্লেছেড বুলি ভাবোঁ তেওঁৰ পৰা মই যে বিয়া হ'বলৈ পাইছোঁ তেওঁৰ পাষ্টৰেটৰ মই খুব মানে ব্লেছেড বুলি ভাবিছোঁ আৰু जोंनि फुराना जायगाफोर बिथांमोना दिनैहाय बेबायदि मावनानै थांबाय दा मोजां मावनानै थांबाय फोरोंलांबाय आरो दा बिथांनि गेजेरजोंनो रेभारेन्ड बलेननि गेजेरजों आं दिनै हाबा लानो मोनबाय आरो बिथांनि मावनायनि गेजेरजों गोबां बोर मोनबाय आं नोंथांमोननि मावनायखौ एप्रिसियेट खालामो आङो माने बाख्नायो जे नोंथांमोना दिनै बेबायदि नोंथांमोननि फुराना फोरोंनायनि गेजेरजों खामानिखौ दिनै मावबोदों थादों এই ঈশ্বৰৰ বাক্যত গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট দিয়াটো আমি এই মণ্ডলীক দেখা পাইছোঁ সেইকাৰণে আপোনালোকে দিনক দিনে মানে বৃদ্ধি পাইছে আৰু এতিয়ালৈকে 6জন মানুহৰ 6জন ইভাঞ্জেলিষ্টৰ চেলাৰী দিব পাৰিছে মণ্ডলীৰ অনেক ঠাইত প্ৰায় মোৰ দেন 8টামান গীৰ্জাঘৰ বনাই দিব পাৰিছে এইটো আপোনালোকে ঈশ্বৰৰ বাক্যত গুৰুত্ব দিয়াৰ কাৰণে ইম্পৰ্টেণ্ট দিয়াৰ কাৰণে থ্ৰুলি ইম্পৰ্টেণ্ট বুলি আপোনালোকে বিশ্বাসত ল'ব পৰাৰ কাৰণে এই কামবোৰ হৈ আছে बे मण्डलीयाव आङो नोजोर होनाय नुनो मोनदों नोंथांमोना इसोरनि हाबा मावनायखौ दिनैहाय बिराद गोसो होदों जायनि थाखाय नोंथांमोना दिनै 6जन गाहाम स्पन्सर खालामनानै गुबुन गुबुन जायगाफोर थिनहरदों आरो बिनि गेजेरजों बियो फोरमान जायो नोंथांमोना जायहा नांथारगौ सैथोथारै ट्रुलि इम्पर्टेन्ट दिनै नोंथांमोना बे खामानिखौ दिनै मावनानै दङ আৰু আজি আমি ওদালগুৰিৰ পৰা আপোনালোকক এই চাৰ্চৰ এক্টিভিটিছবিলাক কামবিলাক দেখি আমি আপোনালোকক ফ'ল' কৰিবলৈ আহিছোঁ जों दिनै उदालगुरिनिफ्राय फैनानै नोंथांमोननि मावनायखौ नायनानै नोंथांमोना माबायदि मावदों बेखौ जोङो सोलोंनो थाखाय जोंबो फैदों দ্বিতীয় পইণ্টটো আমি পাইছোঁ দ্বিতীয় পইণ্টটো হৈছে ঈশ্বৰৰ বাক্যক যদি আমি গুৰুত্ব দিওঁ হিয়াৰ দ্য ৱৰ্ড এণ্ড এভৰিথিং এলছ ফল'ছ जोङो नैथि पइन्टआव नायनि इसोरनि बोसोनखौ खोनासं बेखौ जों खोनासंब्ला गासैबो उन उन फैफाजोबगोन बा जाफुंजोबगोन ঈশ্বৰৰ বাক্য শুনিলে সকলোৱে আপোনাৰ পিছত रावखौ जोङो खोनासङोब्ला गासैबो नोंथांनि उन उन फैफाजोबगोन আমাৰ জীৱনত যি সকলো কৰিব লগা পিছে পিছে আহিব जोङो जिबनाव मा मा मावनो नांगौ बे गासैबो जेब्ला जों इसोरनि रावखौ जों मानियो बेफोरो गावजों गाव उन उन फैफागोन আমি কালি আমি কেনেকৈ কৰিম এইবোৰ চিন্তা এইবোৰক লৈ আমাৰ টেনশ্যন হয়তো নহ'ব गाबोननि जानाय लोंनायखौ लानानै गाननाय जोमनायखौ लानानै जोंहा बेबायदि साननांगौ जोंहा जानाय नङा আজি পৃথিৱীত আমি দেখা পাই আছোঁ যে যেনেকুৱা ধৰণৰ অৱস্থা হৈ আছে আজিকালি ল'ৰা ছোৱালীবিলাকক যেনেকৈ পাৰে এডুকেশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰিছে টিউশ্যন দিয়ে কি কৰিব লাগে গোটেইখিনি ব্যৱস্থা পেৰেণ্টছবিলাকে কৰে কিন্তু তেওঁলোকক ঈশ্বৰৰ বাক্য দিয়াটো
আমি আজি বৰ্তমানৰ মণ্ডলীবিলাকত প্ৰায় দেখা নাপাওঁ आथिखालनि संसाराव जेब्ला जों नायो जोङो जोंनि गथ'फोरखौ हागौमानि जागतिक जि शिक्षा बेखौ होनो